Hi dear students, আজি আমি chapter 2 part 2 আলোচনা কৰিম. In the last class we have discussed about the classification of organisms, 2 kingdom classification, 4 kingdom classification and 5 kingdom classification, and we have discussed about the kingdom Monera, little bit about Archaebacteria and Eubacteria. আজি আমি Archaebacteria আৰু Eubacteria অলপমান ডিটেইলছত পঢ়িম. এতিয়া Archaebacteria বিলাক আমি জানো যে প্ৰাচীন ব্যাকটেৰিয়া, বিলাক এনশিয়েন্ট ব্যাকটেৰিয়া বুলি কোৱা হয়. These are ancient bacteria. তাৰোপৰি these are special type of bacteria live in some most harsh habitats like extreme salty areas, hot sulfur springs and marshy areas. Marshy মানে হল আৰ্দ্ৰ অঞ্চল. এটি মানে বিশেষ প্ৰকাৰৰ ব্যাকটেৰিয়া যিবোৰ সাধাৰণতে অতি প্ৰতিকূল প্ৰাকৃতিক পৰিৱেশ যেনে অতি নিমখীয়া, উত্তপ্ত গন্ধপ্ৰবাহ আৰু আৰ্দ্ৰ অঞ্চলত পোৱা যায়. তাৰ পিছত they have different cell wall structure responsible for their survival in harsh environments. ইহঁতৰ কোষবেৰৰ গঠন বেলেগ হোৱা বাবে ইহঁতে প্ৰতিকূল পৰিৱেশতো জীয়াই থাকিব পাৰে. মানে ইহঁতৰ cell wall structure টো বেলেগ হয়. cell wall মানে কোষ আৱৰণৰ চাৰিওপিনে এখন আৰু বেলেগ আৱৰণ থাকে, সেইখনক cell wall বা কোষবেৰ বুলি কোৱা হয়. গতিকে সেই কোষবেৰখন ইহঁতৰ কি হয়, বেলেগ গঠন হয়, সেইকাৰণে সিহঁতি প্ৰতিকূল পৰিৱেশতো জীয়াই থাকিব পাৰে. তাৰপিছত উদাহৰণ এতে দিছে মিথানোজেন্স. আমি মিথানোজেন্সৰ বিষয়ে পঢ়িছোৱেই. মিথানোজেন্স বিলাক জেনেৰেলি আমাৰ গাত, ৰুমিনেন্ট এনিমেল বিলাকৰ গাতত পোৱা যায়. গাত মানে হল অন্ত্ৰ, যিবিলাক ৰোমন্থক প্ৰাণী আছে, গৰু, ছাগলী, সিহঁতৰ অন্ত্ৰত পোৱা যায়. আৰু সিহঁতি সেইকাৰণে গোবৰ গেছত আমি কি পাওঁ, মিথেন গেছ পাওঁ. তাত অন্ত্ৰৰ পৰা ব্যাকটেৰিয়া বিলাক আহি যায়. থাৰ্মো এচিডোফাইলছ. থাৰ্মো মিন্স হিট, এচিডো মিন্স এচিড. গতিকে থাৰ্মো এচিডোফাইলছ মানে যিবিলাক এচিড আৰু হিটৰ প্ৰতি মানে সিহঁতি আকৰ্ষণ থাকে, সিহঁতি এচিড আৰু হিট, বেছি হিটত থাকি ভাল পায়. এনেকুৱা ধৰণৰ ব্যাকটেৰিয়া বিলাক আৰ্কিবেক্টেৰিয়া হয়. আৰু হেলোফাইলছ. এতিয়া ইউবেক্টেৰিয়া. Eubacteria are characterized by the presence of rigid cell wall and if motile, a flagellum is present. Motile মানে যিবিলাকে মুভমেন্ট কৰিব পাৰে, they have movement. Eubacteria সমূহৰ দৃঢ় কোষবেৰ থাকে আৰু যিবিলাক গতিশীল সিহঁতৰ দেহত কি থাকে, ফ্লেজেলাম থাকে. দৃঢ় কোষবেৰ মানে সিহঁতৰ কোষবেৰখন ইউবেক্টেৰিয়া বিলাকৰ ডাঠ হয় আৰু ৰিজিড হয়, টান হয়, আৰু সিহঁতি মুভমেন্ট কৰিব পাৰে. সব ব্যাকটেৰিয়া বিলাকে নোৱাৰে, ইউবেক্টেৰিয়া বিলাকে কিছুমানে পাৰে. যিবিলাকে মুভমেন্ট কৰে সিহঁতৰ ফ্লেজেলা থাকে, ফ্লেজেলা ডালৰ সৈতে সিহঁতি মানে এনেকে মুভ কৰিব পাৰে এঠাইৰ পৰা আন ঠাইলৈ. ইউবেক্টেৰিয়া are divided into two types. ইউবেক্টেৰিয়া সমূহক দুটা ভাগত ভাগ কৰা হৈছে, বেক্টেৰিয়া আৰু চায়ানোবেক্টেৰিয়া. বেক্টেৰিয়া মানে যিবিলাক আমি সাধাৰণ বেক্টেৰিয়াৰ বিষয়ে কওঁ, এইবিলাক হল জেনেৰেল বেক্টেৰিয়া. আৰু চায়ানোবেক্টেৰিয়া বিলাকক একচুৱেলি ব্লু গ্ৰীণ এলগি বুলি কোৱা হয়. আমি পঢ়িম নেক্সট. এতিয়া আহিলো বেক্টেৰিয়া. বেক্টেৰিয়া are very small, autotrophic. অটোট্ৰফিক মানে অসমীয়াত স্বপুষ্ট বুলি কোৱা হয়. বেক্টেৰিয়াসমূহ অতি ক্ষুদ্ৰ আৰু স্বপুষ্ট, নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে, নিজে নিজক পুষ্টি প্ৰদান কৰিব পাৰে. সেইকাৰণে সিহঁতক কি বুলি কোৱা হয়, স্বপুষ্ট বা অটোট্ৰফিক. বৰ্তমান নিজে, ট্ৰফিক মানে খাদ্য, খাদ্য স্তৰ, এই খাদ্য নিজক নিজে দিব পাৰে. নিজক নিজে খাদ্য দুই ধৰণে প্ৰদান কৰিব পাৰে, ফটোচিন্থেটিক আৰু কিমোচিন্থেটিক, আলোক সংশ্লেষণকাৰী আৰু ৰাসায়ন সংশ্লেষণকাৰী. এই দুটা কি বস্তু আমি পঢ়িম নেক্সট. অৰ হেটেৰোট্ৰফিক. হেটেৰোট্ৰফিক মানে পৰপুষ্ট, যিবিলাক জীৱই খাদ্যৰ কাৰণে নিজৰ বেলেগৰ ওপৰত নিৰ্ভৰ কৰে, বেলেগ জীৱৰ ওপৰত, বেলেগ অৰ্গেনিক মেটাৰৰ ওপৰত নিৰ্ভৰ কৰে, সেইবিলাক কি বুলি কোৱা হয়, পৰপুষ্ট. এই বেক্টেৰিয়া বিলাকৰ দুই ধৰণৰ কেৰেক্টাৰ থাকে, অটোট্ৰফিক, হেটেৰোট্ৰফিক, দুই ধৰণৰ কেৰেক্টাৰ থাকে. and are grouped under 4 categories based on their shape. সিহঁতৰ আকৃতিৰ ওপৰত ভিত্তি কৰি সিহঁতক 4টা ভাগত ভাগ কৰা হৈছে. বেলেগ বেলেগ ধৰণৰ আকৃতি থাকে, গতিকে সেইকাৰণে সিহঁতক মেইন 4টা ভাগত ভাগ কৰা হৈছে. কি কি? স্কক্কাই, বেচিলাই, ভিব্ৰিঅ আৰু স্পাইৰিলা. তাৰপিছত বেক্টেৰিয়া বিলাকে বিভাজন কেনেকৈ কৰে, সিহঁতে ৰিপ্ৰডাকশ্যন কেনেকৈ কৰে, প্ৰজনন. বেক্টেৰিয়া ৰিপ্ৰডিউচেছ বাই ফিছন এণ্ড স্প'ৰ ফৰ্মেশ্যন. বেক্টেৰিয়াই দ্বিবিভাজন আৰু ৰেণুৰ জৰিয়তে প্ৰজনন কৰে. এইটো যদি বেক্টেৰিয়া আছে, তোমালোকৰ কিতাপত দিয়াই আছে,
এই বেক্টেৰিয়াটো এইটো কোষ হয়, ডাঙৰ এটা কোষ আছিল। তাৰপিছত কোষত এনেকে কি হ'ব, সংকোচন ঘটিব কোষবেৰবিলাকৰ। কোষবেৰ সংকোচন ঘটি এইখিনি জেগাত ছিঙি যাব। আৰু DNA ডালৰ আগতে কি হ'ব, দুভাগ হৈ ল'ব। গতিকে চেল মেমব্ৰেন ভিতৰত আছে, তাৰ বাহিৰত চেল ৱাল আছে। চেল ৱাল মানে কোষবেৰ, আৰু কোষ আৱৰণ বুলি কোৱা হয় চেল মেমব্ৰেন মানে। গতিকে কোষ আৱৰণ আৰু কোষ বেৰ দুইখনে কি হৈ যাব, এনেকে কনষ্ট্ৰিকশ্যন হৈ কিনে ছিঙি যাব। তাৰপিছত দুটা বেক্টেৰিয়াৰ সৃষ্টি হয়। এইটো দ্বিবিভাজন বুলি কোৱা হয়, বাইনেৰী ফিছন। তাৰপিছত স্প'ৰ ফৰ্মেশ্যন। স্প'ৰ ফৰ্মেশ্যন মানে হ'ল ৰেণুৰ জৰিয়তে। ৰেণুৰ জৰিয়তে সিহঁতি কি কৰে, বেক্টেৰিয়া আৱৰণখন চেল ৱালখন ডাঠ কৰি দিয়ে, আৰু সিহঁতি বতাহত উৰি যায়। উৰি যায় বেলেগ ঠাইত প্ৰজনন আৰম্ভ কৰে। তাৰপিছত সিহঁতি পুষ্টি হিচাপ যিবিলাক পৰপুষ্ট বেক্টেৰিয়া আছে, হেটেৰট্ৰফিক বেক্টেৰিয়া আছে, পৰপুষ্ট বেক্টেৰিয়াবিলাকে বিয়োজক হিচাপে, এইটো বিযোজক নহয়, বিয়োজক হ'ব, বিয়োজক হিচাপে কাম কৰে। অৰ্থাৎ দে আৰ ডিকম্প'জাৰ্ছ। ডিকম্প'জাৰ মানে যিটো ডিকম্পজিশ্যন কৰে, পচাই দিয়ে। যিকোনো এটা অৰ্গেনিক মেটাৰ বা অৰ্গেনিজিম আমি পচাই দিব পাৰোঁ। তে মাটিত যদি আমি এটা মৰা শয় এটা পুতি থওঁ, সেইটো কেতিয়াবা পিছত পচি যায়। বেক্টেৰিয়াবিলাকে তাত ডিকম্পজিশ্যন হিচাপে কাম কৰে। তাৰপিছত বেক্টেৰিয়াবিলাক যিটো 4 ধৰণৰ ভাগ কৰা হৈছে, ইয়াতে কক্কাই, বেচিলাই, ভিব্ৰিঅ', স্পাইৰিলা। কক্কাইবিলাক ঘূৰণীয়া হয়, ঘূৰণীয়া কক্কাছ বা স্ফেৰিকেল কক্কাছ, এইবিলাক ঘূৰণীয়া। এই ঘূৰণীয়া বেলেগ বেলেগ ধৰণৰ মনকক্কাই, ডিপ্লকক্কাই, ষ্ট্ৰেপ্টকক্কাই, ষ্টেফালকক্কাই, এনেকুৱা ধৰণৰ ভাগ থাকে। মন মানে হ'ল এটা চেলে যদি এটা অৰ্গেনিজিম হয়, সেইটো হ'ব মনকক্কাছ। ডিপ্লকক্কাছ মানে দুটা ভাগত বিভক্ত হ'ব এটা অৰ্গেনিজিম, দুটা চেলেদি গঠিত হ'ব। ষ্ট্ৰেপ্টকক্কাই, চেফালকক্কাই। তাৰপিছত বেচিলাছ যিবিলাক বেক্টেৰিয়া আছে, এইবিলাক বেচিলাছ বেক্টেৰিয়া। বেচিলাই মানে হ'ল এইটো প্লুৰেল ফৰ্ম, বেচিলাছ হ'লে ছিংগুলাৰ ফৰ্ম। দণ্ডাকৃতি বেচিলাছ মানে ৰড শ্বেপ, এনেকুৱা দণ্ডৰ নিচিনা, এইবিলাক ৰডৰ আকৃতিৰ নিচিনা। তাৰপিছত ইহঁতি স্প'ৰ বিয়েৰিং, মানে ইহঁতি ৰেণু সিহঁতৰ থাকে, ৰেণুযুক্ত। স্প'ৰ মানে ৰেণু, এই ৰেণুবিলাক ইয়াতে থাকে, এইবিলাক ষ্ট্ৰাকচাৰবিলাক ৰেণু হয়। আৰু ফ্লেজেলেটেড হয়। এতিয়া যদি ফ্লেজেলা ষ্ট্ৰাকচাৰ দিয়া নাই, কিন্তু ফ্লেজেলা থাকে এনেকুৱা, ফ্লেজেলেটেড হয়, ফ্লেজেলাযুক্ত হয়। তাৰপিছত ভিব্ৰিঅ' যিবিলাক বেক্টেৰিয়া আছে, সেইবিলাক কমা আকৃতিৰ হয়, এইবিলাক ভিব্ৰিঅ' হয়। ভিব্ৰিয়াম হ'ল ইণ্ডিভিজুৱেল এটা চেলক, ভিব্ৰিঅ' চেলক আমি কি বুলি কওঁ, ভিব্ৰিয়াম বুলি কওঁ। গতিকে এইবিলাক কমা আকৃতিৰ হয়। এক্সাম্পল দিছে ক্লৰেলা আৰু স্পাইৰকিট। তাৰপিছত স্পাইৰিলা যিবিলাক বেক্টেৰিয়া আছে, সেইবিলাক স্পাইৰেল হয়। স্পাইৰেল মানে সৰ্পিলাকৃতি, এনেকুৱা বা স্ক্ৰু আকৃতিৰ হয়, স্ক্ৰু লাইক স্পাইৰিলা, স্ক্ৰুৰ নিচিনা এনেকুৱা ধৰণৰ হয়। স্ক্ৰুবিলাক এনেকুৱা হয় ন, স্পাইৰিলাবিলাক এনেকুৱা ধৰণৰ হয়। তাৰপিছত আহিলো চায়ানোবেক্টেৰিয়া বা ব্লু গ্ৰীণ এলগি। দে আৰ অলছ' ৰেফাৰ্ড এজ ব্লু গ্ৰীণ এলগি। একচুৱেলি দে আৰ নট বেক্টেৰিয়া, দে আৰ এলগি, কিন্তু সিহঁতে বেক্টেৰিয়াৰ ধৰণৰ কেৰেক্টাৰো থাকে, সেইকাৰণে সিহঁতক আমি ব্লু গ্ৰীণ এলগি বুলি কোৱা হয়। অসমীয়াত নীল সেউজ শেলাই বা নীল হৰিত শেলাই বুলি কোৱা। হৰিত মানে সেউজীয়া। পৰীক্ষাত সুধিব পাৰে ব্লু গ্ৰীণ এলগি আৰ অলছ' নন এজ ডেছ চায়ানোবেক্টেৰিয়া, বা চায়ানোবেক্টেৰিয়াবিলাকক কি বুলি কোৱা হয়, তাৰ নামটো কি, ব্লু গ্ৰীণ এলগি বুলি কোৱা হয়। তাৰপিছত দে আৰ ইউনিচেলুলাৰ। ইউনিচেলুলাৰ মানে এককোষী হয়, এটা চেলে এটা অৰ্গেনিজিম হ'ব পাৰে, বা কলনিয়েল হ'ব পাৰে। কলনিয়েল মানে বহুতকেইটা চেল লগ লাগি কলনি ফৰ্ম কৰে। অসমীয়াত নিবহীয় বা থোপযুক্ত বুলি কৈছে। অৰ ফিলামেণ্টাছ, সূত্ৰাকাৰ হ'ব পাৰে, এনেকুৱা ধৰণৰ সূত্ৰৰ নিচিনা, এডাল সূত্ৰত বহুতকেইটা চেল থাকে। তাৰপিছত ক'ত থাকিব পাৰে সিহঁতি, ফ্ৰেছ ৱাটাৰ, নিৰ্মল পানী, যিবিলাক আমাৰ নদী, বিল, পুখুৰী আছে, সেইবিলাক নিৰ্মল পানী বুলি কোৱা হয়, নদী বিশেষকে, সেইবিলাক পানীত থাকিব পাৰে। অৰ মেৰাইন, সাগৰৰ পানীত থাকিব পাৰে, বা টেৰেষ্ট্ৰিয়েল মানে স্থলজ। গতিকে এইবিলাক তিনি ধৰণৰ ঠাইত থাকিব পাৰে। দে হেভ ক্লৰ'ফিলছ এ লাইক গ্ৰীণ প্লেণ্টছ। সিহঁতৰ দেহত কি থাকে, ক্লৰ'ফিল এ নামৰ এবিধ পিগমেণ্ট থাকে, সেউজীয়া উদ্ভিদৰ নিচিনাকৈ। সিহঁতৰ দেহত সেউজীয়া উদ্ভিদৰ দৰে হৰিতকণা এ থাকে, সেইবাবে ইহঁতে সালোক সংশ্লেষণকাৰী স্বপুষ্ট জীৱ। হৰিতকণাৰ কাম কি, যে হৰিতকণাৰ জৰিয়তে উদ্ভিদবিলাকে সালোক সংশ্লেষণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে। সেইকাৰণে সিহঁতক স্বপুষ্ট জীৱ বুলি কোৱা হয়। কি ধৰণৰ স্বপুষ্ট জীৱ, ফটোচিন্থেটিক, অৰ্থাৎ সালোক সংশ্লেষণকাৰী। কিহৰ কাৰণে সালোক সংশ্লেষণ কৰিব পাৰে, কাৰণ সিহঁতৰ দেহত হৰিতকণা এ বা ক্লৰ'ফিল এ থাকে।
এতিয়া সায়ানোবেক্টেৰিয়া বিলাকৰ কিছুমান এনেকুৱা ধৰণৰ সেল থাকে লাইক নষ্টক এণ্ড এনাবিনা সিহঁতৰ দেহত এনেকুৱা কিছুমান অংগ থাকে যিবিলাক হেটেৰ'চিষ্ট বুলি কোৱা হয় এইটো হেটেৰ'চিষ্ট এইটো এটা নষ্টকৰ ছবি হয় নষ্টক নামৰ সায়ানোবেক্টেৰিয়া আৰু এইবিলাক ইণ্ডিভিজুৱেল সেল হয় তাৰ এই হেটেৰ'চিষ্ট যিটো সেল আছে এইটো বহুত ডাঙৰ হয় এইটো এটা হেটেৰ'চিষ্ট আৰু এই হেটেৰ'চিষ্টটোৱে কি কৰিব পাৰে can fix atmospheric nitrogen in specialized cells called heterocyst এইটো স্পেচিয়েলাইজ সেল হয় ইহঁতৰ কিছুমান প্ৰজাতি যেনে নষ্টক আৰু এনাবিনা আদিয়ে বায়ুমণ্ডলত থকা নাইট্ৰজেন কিছুমান বিশেষ কোষত সংস্থাপন কৰিব পাৰে সেইবোৰ কোষক হেটেৰ'চিষ্ট বোলে বায়ুমণ্ডলত যিবিলাক নাইট্ৰজেন থাকে গেছ থাকে নাইট্ৰজেন গেছ বা নাইট্ৰাছ অক্সাইড NO2 এইবিলাক গেছৰ পৰা নাইট্ৰজেন বিলাক আনি কেনে এটি ইয়াতে সংস্থাপন কৰিব পাৰে হেটেৰ'চিষ্ট বুলি কোৱা আৰু এই যিটো নষ্টকৰ চাৰিওপিনে এইবিলাক কিহৰ আৱৰণ থাকে এখন বিজলুৱা আৱৰণ থাকে স্লাইমি এইবিলাক সেইখনক কি বুলি কোৱা হয় মিউচিলিজেনাছ আৱৰণ এখন বিজলুৱা আৱৰণ তাৰপিছত আমি ফটোচিন্থেটিক বেক্টেৰিয়াৰ বিষয়ে পঢ়িলো যিবিলাক সায়ানোবেক্টেৰিয়া হয় ফটোচিন্থেটিক হয় এতিয়া পৰীক্ষাত সুধিব পাৰে যে হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ফটোচিন্থেটিক এণ্ড কিমোচিন্থেটিক বেক্টেৰিয়া সালোক সংশ্লেষণকাৰী আৰু ৰাসায়নিক সংশ্লেষণকাৰী বেক্টেৰিয়াৰ মাজত পাৰ্থক্য দুইটাই অট'ট্ৰফ হয় দুইটাই স্বপুষ্ট জীৱ হয় কিন্তু এটাই সালোক সংশ্লেষণৰ দৰে জৰিয়তে পুষ্টি লাভ কৰে এটাই ৰাসায়নিক পদাৰ্থৰ সংশ্লেষণ কৰি পুষ্টি লাভ কৰে Like green plants, they can synthesize their own foods. Photosynthetic অট'ট্ৰফ বিলাক কি কৰিব পাৰে They can synthesize their own food with the help of chlorophyll A through the process of photosynthesis. Chlorophyll A ৰ জৰিয়তে সিহঁতি সালোক সংশ্লেষণ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে and produces glucose which is then oxidized to form or generate ATP. আৰু সালোক সংশ্লেষণৰ জৰিয়তে গ্লুকোজৰ সৃষ্টি হয় সালোক সংশ্লেষণত সৃষ্টি হোৱা গ্লুকোজৰ জাৰণৰ ফলত ATPৰ সৃষ্টি হয় ATP হ'ল জীৱদেহৰ শক্তিৰ একক ATP is the biological unit of energy গতিকে এনাৰ্জিৰ কাৰণে আমাক ATP লাগে আৰু ATP পাবৰ কাৰণে আমি সালোক সংশ্লেষণ কৰোঁ বিশেষকৈ উদ্ভিদ বিলাকে তাৰপিছত ৰাসায়নিক সংশ্লেষণকাৰী যিবিলাক স্বপুষ্ট জীৱ আছে এই স্বপুষ্ট জীৱবিলাকে কি কৰে can oxidize various inorganic substances such as nitrites and ammonia and uses the released energy for their ATP production. ইহঁতে বিভিন্ন অজৈব পদাৰ্থ যেনে নাইট্ৰেট আৰু এমোনিয়া আদিৰ জাৰণ ঘটাই শক্তি উৎপন্ন কৰে আৰু এই শক্তি ATP সৃষ্টি কৰাত ব্যৱহাৰ কৰে এতিয়া নাইট্ৰেট বিলাকত নাইট্ৰজেন থাকে এমোনিয়াত NH4 নাইট্ৰজেন থাকে আৰু সেইবিলাকৰ অক্সিডেশ্যনৰ ফলত যিটো এনাৰ্জি ৰিলিজ হয় সেই ৰিলিজ এনাৰ্জিটো আকৌ তেওঁলোকে কি কৰে বেক্টেৰিয়া বিলাকে ATP সৃষ্টি কৰাত ব্যৱহাৰ কৰে ATP পালে মানে সিহঁতি শক্তি পাই সিহঁতি বাকী কাৰ্যবিলাক কৰিব পাৰিব এতিয়া লাষ্ট তোমালোকৰ এটা অৰ্গেনিজমৰ নাম দিয়া আছে মাইক্ৰোপ্লাজমা বুলি কোৱা হয় মাইক্ৰোপ্লাজমা বিলাক জেনেৰেলি সায়ানোবেক্টেৰিয়াও নহয় বেক্টেৰিয়াও নহয় কাৰণ সিহঁতৰ দেহত কিছুমান স্পেচিফিক কেৰেক্টাৰ্ছ থাকে The mycoplasma are organism that completely lack a cell wall. Mycoplasma বোৰ এনেকুৱা অণুজীৱ যাৰ কোনো কোষবেৰ নাথাকে এইটো চোৱা মাইক্ৰোপ্লাজমাৰ ষ্ট্ৰাকচাৰ ইয়াতে কোনো কোষবেৰ নাই এইখন যিখন আৱৰণ আছে এইখন লাইপোপ্ৰটিন মেমব্ৰেন হয় এখন কোষবেৰ বুলি ক'ব নোৱাৰি লিপিড আৰু প্ৰটিনৰ মেমব্ৰেন হয় আৱৰণ হয় এখন লিপিড প্ৰটিনৰ এতে কোষবেৰ নাথাকে তাৰপিছত এই ভিতৰত যিবিলাক আছে এইবিলাক সলিবল প্ৰটিন এই যিবিলাক মানে ঘূৰণি আকৃতিৰ আছে এইবিলাক দ্ৰৱীভূত প্ৰটিন তাৰপিছত ৰাইবোজম গ্ৰীণ কালাৰ বিলাক DNA এইটো ব্লেক কালাৰ এডাল DNA আৰু এডাল অৰেঞ্জ কালাৰ সলিউবল RNA মানে হ'ল দ্ৰৱীভূত RNA বিলাক এনেকে ভিতৰত দ্ৰৱীভূত হৈ থাকে সাইটোপ্লাজমত স্মলেষ্ট লিভিং সেল and can survive without oxygen আৰু ইহঁতি কি হয় মাইক্ৰোপ্লাজম বিলাক পৃথিৱীৰ আটাইতকৈ সৰু জীৱিত কোষ তো এক্সাম্পল পৰীক্ষাত আহিব পাৰে যে what is the smallest living cell what is the name of smallest living cell আটাইতকৈ সৰু জীৱিত কোষটোৰ নাম হ'ল মাইক্ৰোপ্লাজমা আৰু ইহঁতে অক্সিজেনৰ অনুপস্থিতিতো জীয়াই থাকিব পাৰে can survive without oxygen ইহঁতক কোনো ধৰণৰ অক্সিজেনৰ প্ৰয়োজন নহয় গতিকে আজিলৈ এইখিনিয়ে তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে মোক সুধিব পাৰা Thank you.